নিজক ভাল নাপালে আনক ভাল পাব নোৱাৰে। নিজক ভাল পাবলৈ হ'লে প্ৰথমে নিজৰ ভিতৰৰ প্ৰতিভাসমূহ চিনিব লাগিব, সেইবোৰক সন্মান কৰিব লাগিব। কাৰণ সকলোৰে ভিতৰত এনে বহুতো প্ৰতিভা আছে, এনে কিছুমান গুণ আছে যিয়ে সকলোকে আনৰ পৰা পৃথক কৰি তোলে। আপুনি কোন হয় আৰু কি কৰিব পাৰে তাৰ শলাগ লওক, নিজৰ যত্ন লওক, নিজৰ খোৱা বোৱা, নিজৰ স্বাস্থ্যৰ যত্ন লওক, নিজৰ বাবে অলপমান সময় উলিয়াওক। নিজকে কাৰো লগত কেতিয়াও তুলনা নকৰিব। নিজৰ মা দেউতাক সময় দিয়ক, নিজৰ মা দেউতাৰ সৈতে প্ৰতিটো কথা শ্বেয়াৰ কৰক। নমস্কাৰ, মই দৃষ্টি আন এটি মোৰ ভ্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু আজি মোৰ অফ হয়, মোৰ এনেই উইক অফ থাকে শনিবাৰে, কিন্তু আজি মই যিহেতু শনিবাৰে অফ লোৱা নহ'ল, সেইবাবে মই আজি মঙলবাৰ যিহেতু আজি অফ লৈছোঁ। আৰু বিশেষ কাৰণত মই আৰু ভাইটি এঠাইলৈ ওলাইছোঁ। আপোনালোকে নিশ্চয় থাম আৰু মোৰ কেপশ্যন দেখি গমেই পাইছে মই ক'লৈ ওলাইছোঁ। আৰু এয়া মই আৰু ভাইটিয়ে যিহেতু অফ আছিলে, মোৰ কাম বন কৰি মেলি এসোপামান কাপোৰ কানি ৰুম চুম সাৰি মুচি মই আৰু ভাইটি ওলাইছোঁ সেই বিশেষ কাৰণত। যিহেতু মই 12-13 চনৰ পৰাই চকুৰ অসুবিধাত মই ভুগি আছোঁ, আৰু তেতিয়াৰ পৰাই মই 13 চনৰ পৰাই মই চশমা ল'ব লগা হৈছিলে। চকুৰ বাদুটোত মোৰ এটি গুটি উঠিছিলে, সেই গুটিটো কাটি দিব লগা হৈছিলে, আৰু যাৰ পাছৰে পৰা মই চশমা ল'ব লগা হ'ল। আৰু সেই সময়তে মোৰ মাইগ্ৰেইন ধৰা পৰিছিলে, আৰু তেতিয়াৰ পৰাই 12-13 চনৰ পৰাই মই ভুগি আছোঁ, এই মাইগ্ৰেইনত ভুগি আছোঁ। আৰু সেই তেতিয়াৰ পৰাই মই চশমাও পিন্ধি আছোঁ, আৰু প্ৰায়ে মই চকু দেখাই থাকিব লগা হয়। পিছে মই 2021 চনতে দেখুওৱা হৈছিলে, তাৰপাছত মোৰ চকু দেখুওৱা হোৱা নাই, যাৰ বাবে হয়তো এতিয়া এই এমাহ ধৰি মই বহুত মূৰৰ বিষত ভুগি আছোঁ। পিছে মাইগ্ৰেইনৰ বাবে মোৰ মূৰ বিষায়ে থাকে, আৰু এটি পিল খাই থাকোঁ। তথাপিও এই এমাহ মই ইমানেই ভুগিছোঁ, ইমানেই মূৰ বিষাইছে, ইমানেই চকুকেইটা বিষাইছে, ধোঁৱা দেখিছোঁ। তেতিয়া মই গম পাই গৈছোঁ যে মোৰ চেকআপ কৰিবলৈও হৈছে। যিহেতু মই 21 মাৰ্চতে দেখুওৱা, আৰু এতিয়া 23 চন পালে, মই 2 বছৰ মই দেখুওৱা হোৱা নাই। আকৌ মোৰ এইটো সঁচাকৈ মই ভুল কৰিছোঁ, মই গম পাইছোঁ। যিহেতু মোক বছৰে বছৰে চেকআপ কৰি থাকিবলৈ কৈছিলে, কিন্তু সেইটো মই চেকআপ কৰা নহ'ল, যাৰ বাবে মই আজি ওলাইছোঁ এয়া ভাইটিৰ সৈতে। আৰু মই 2021 চনত মই দেখাইছিলোঁ, নেত্ৰালয়ত দেখাইছিলোঁ, আৰু মই আৰু ভাইটি নেত্ৰালয়লৈ ওলাইছোঁ। মোৰ ৰুমৰ পৰা বেছি দূৰ নহয়। আৰু মই প্ৰথমে চকু দেখাইছিলোঁ যোৰহাটৰ মুকুল বৰঠাকুৰৰ তাত মই দেখাইছিলোঁ চকু। আৰু তাৰ পাছতে তাতে মই পঢ়ি থকাৰ সময়তে যোৰহাটতে মই ট্ৰিটমেণ্ট কৰিছিলোঁ। তাৰপাছত এতিয়া মই যেতিয়াৰ পৰা মই গুৱাহাটী আহিলোঁ, গুৱাহাটীত মই নেত্ৰালয়ত মই চকু দেখাই থাকোঁ। আৰু এতিয়া মই আজি তালৈকে ওলাইছোঁ ভাইটিৰ লগত। আৰু তাৰ বাবে ভাবিলোঁ আপোনালোকে নেত্ৰালয়লৈ আহিলে কেনেকৈ আহিব বা কি কৰিব লাগে আপোনালোকৰ আগত অকণমান শ্বেয়াৰ কৰোঁ। এয়া হৈছে শ্ৰী শংকৰদেৱ নেত্ৰালয়, আৰু এনেদৰে মই আৰু ভাইটি গ'লোঁ। পিছে ক্ষমা কৰিব, মই বহুত বেছি ভিডিঅ' কৰিব নোৱাৰিলোঁ। ভিতৰত ভিডিঅ' কৰিবলৈ বেয়া লাগে দিয়কচোন। যিহেতু মই আগতে কৰি থৈছিলোঁ কাগজ, মই যিহেতু 21ত দেখাইছিলোঁ, যাৰ বাবে মোৰ কাগজখন হেৰাই গৈছিলে। মই যোৱাবাৰ 21 চনত দেখুওৱা কাগজখন হেৰাই গৈছিলে, যাৰ বাবে মই নাম্বাৰটো দিওঁতে তেওঁলোকে এনেদৰে এখন কাগজ দিলে, যিখন ৰিচিপ্ট দিলে, যাত যোৱাবাৰ আছিলে 700 টকা, 600 টকা, এইবাৰ লৈছে 700 টকা, 100 টকা বেছি বাৰু। তাৰপিছত একো নাই, কথা নাই, চকুকেইটা ভালদৰে ভাল হ'লেই হয়। আৰু এয়া মই ৰখি আছোঁ, যিহেতু আজি বেছি টাইম ৰখিব লগা নহ'ল। আপোনাৰ যিহেতু দেখা পোৱা গৈছে আজি বেছি মানুহো নাছিলে, যাৰ বাবে মই অকণমানকৈ মই ভিডিঅ' কৰি ৰাখিছোঁ। সঁচাকৈ মোৰ চকুকেইটাই খুব অসুবিধা দিছিলে। আৰু এয়া দেখিছেনে, চকুৰ পানী ওলাই আছে, যিহেতু তেওঁলোকে দৰৱ দি দিছিলে চকুত। আৰু মই 5 মিনিটকৈ মোক 4বাৰ মোক দৰৱ দিছিলে, যাৰ বাবে মই তাৰপিছত শুই অলপমান চকুকেইটা মুদি দিব লগা হৈছিলে। আৰু সেই একদম পুৰিছিলে, যিহেতু মই গম পাই গৈছোঁ যে মোৰ ইনফেকশ্যন হৈ গৈছে। চকুকেইটাই বহুত কষ্ট পাইছিল। আৰু এনেদৰে অকলে গৈছিলোঁ, ভাইটিৰ লগত গ'লোঁ যদিও ভাইটি থৈ আহিলে, তথাপিও মই ভিতৰত অকলে আছিলোঁ। আৰু যিকণ পাৰোঁ অকণ ভিডিঅ' বনাইছিলোঁ, যিহেতু মই তাত ভিডিঅ' বনাবলৈ খুব বেয়া লাগিছিলে। আপোনালোকে আহিলে, আপোনালোকে যদি নতুন, তেতিয়া আপোনালোকে নাম লিখি পেলাই তাত ৰিচিপ্টখন কাটি ল'ব লগা হয়, আৰু পে'মেণ্ট এটা কৰি তাৰ পাছতে আপোনালোকক চকুৰ য'ত দেখুওৱা হয় তালৈকে পঠিয়াই দিব। আৰু এনেদৰে দেখুওৱাৰ পাছত আপোনাৰ 4জন ডক্টৰে চালে, আৰু চোৱাৰ পাছত মই এনেদৰে
চোৱাৰ পাছত যিহেতু মোৰ চকুৰ আগতকৈ পাৱাৰ বাঢ়িল আৰু মোক 3 মহীয়া এটা কোৰ্চো দিছে, পিল এটা খাবলৈ দিছে। আৰু তাৰ পাছতে মই এনেদৰে ওলাই আহিলোঁ। ওলাই অহাৰ পাছত বতাহ দিছিলে, ওলাই আহোঁতে অকণমান ভিডিঅ' কৰিলোঁ আৰু ভিডিঅ' কৰি মেলি ৰুমলৈ আহিলোঁ। ৰুমলৈ আহি ৰেষ্ট ল'লোঁ। ৰেষ্ট লোৱাৰ পাছত মই ভাবিলোঁ মই যিখিনি টুকুৰা টুকুৰিকৈ ভিডিঅ' বনাই ৰাখিছিলোঁ ভ্লগটো আপলোড দি দিওঁ। কাইলৈ আকৌ বিশেষভাৱে মই ব্যস্ত হৈ পৰিম। তথাপিও মোৰ ইমান সুস্থ হোৱা নাই। মই সেইকাৰণে আপোনালোকক এবাৰ জনাওঁ, যিহেতু মই আপোনালোকক ক'লোঁ যে নিজৰ যত্ন ল'ব লাগে, কিন্তু মই নিজেই সেইখিনি কৰা নাছিলোঁ। মই নিজৰ যত্ন ল'ব লাগে, আজি মোৰ যিহেতু চকুৰ অসুবিধা আছে, মোৰ মাইগ্ৰেইনৰ সমস্যা আছে, মই নিজে যিখিনি ট্ৰিটমেণ্ট ল'ব লাগিছিলে সেইখিনি মই কৰা নাছিলোঁ বাবে বেছিকৈ ভুক্তভোগী হৈ পৰিলোঁ। আপোনালোকে সকলোৱে নিজৰ যত্ন লৈ থাকিব, নিজৰ যিখিনি ৰুটিন সেই ৰুটিনখন মেইনটেইন কৰি থাকিব। আন এটা ব্লগত